আনে নাগে নাই ছাৰ তই আজিকালি অহা দেৰি কৰা নি বাৰু অফিচলৈ নাই নকওঁ মই টাইমতে আহোঁ বাহিৰতে বহি থাকোঁ অফিচটো মই নাকানে দেখিছোঁ মই এই ঝাৰুটো পোৱা নাই ঝাৰুটো আনিবলৈ হ'ল মই আপোনাক কম কৰি পাহৰি আছোঁ তোৰ কথাবোৰ এনেকুৱা হৈছে মানে মানুহ চানুহবোৰ নহা হ'লতো অফিচলৈ তই সুবিধা লৈছে লাগিছে মোৰ নাই ছাৰ মই আপোনাক ক'বলৈ পাহৰিয়ে আছোঁ ঠিক আছে বাৰু হ'ব দে এতিয়া খালি বৰ টেনশ্যন এটা হৈছোঁ কি ছাৰ কওকচোন তই জানচোন এই লকডাউন হোৱাৰ পিছৰ পৰা মানে অফিচটো মানে কৰিবলৈ মন নোযোৱা হ'লেও মোৰ একদম মানে মানুহ চানুহবোৰ নহা হ'ল বাহিৰা পইচা যে এটকাও নোপোৱা হ'ল দেখিছ না তই হা মানুহ দুই এটা আহিলে মানে টেবুল তলদি যিটো মাল পাওঁ মানে বৰ ভাল লাগে মনটো মটৰচাইকেল তেল ভৰোৱা গাড়ীত তেল ভৰোৱাৰ পৰা আৰম্ভ কৰি বজাৰ সমাৰ ক'ৰবাৰ আৰম্ভ কৰি 12 পইচা 7 বজালৈ মই বাহিৰৰ পইচা মাৰি আহিছিলোঁ নহয় এতিয়া আটাইতকৈ ডাঙৰ কথাটো কি গম পাইছে না তই ভেজালটো মোৰ ঘূৰাই হৈ যাব মোৰ গৃহ কণ্ট্ৰল লাগিছে একদম মানে কি কৰিবি আৰু মানে 100 ডিগ্ৰী চেলচিয়াছ বুজিছে নাই 100 ডিগ্ৰী চেলচিয়াছ একদম মানে হুলস্থুলটো মানে বাইদেউক কৈ দিলোঁ 57,000 টকা দৰমহা পাওঁ বুলি কৈ দিলোঁ নহয় মিছা নহয় ক্ৰেডিট আকৌ ফিতাহী মাৰিবিলাক অসমীয়া ফিতাহী ক'তনো কেলা 57,000 টকা পাওঁ দৰমহা মই বাহিৰা পইচা এটা দুইটা মিলাই থাকে 57,000 কৰি পেলাই আছিলোঁ এতিয়া বাইদেউ ভাবে 57,000 টকা দৰমহা পায় বাহিৰা পইচা গৃহকৰ হাতত আছে বুলি ভাবিছে আৰু এতিয়া বিপদত পৰি পেলাই মোৰ মানে আধামৰা হৈছোঁ আৰু হ'ব যা যি হ'ল পানী গিলাচ আন যা পানী গিলাচ খাম বৰ টেনশ্যন হৈছে মাথাই কাম নকৰা হৈছে আৰু মোৰ মানে ঘৰৰ আপত্তিয়ে শুনি পিনি মানে পানীখিনি ক'ৰ পৰা নিলে ফিল্টাৰ পানী নিচিনা কিবা অকণমান মালমালবোৰ শুনা পাইছোঁ দেখোন পানীখিনিহে এৰা হ'ব পাৰে ফিল্টাৰটো এৰা নহয় অফিচ বন্ধ হোৱাৰ পিছত মাল চাল খাব লৈছে নি বাৰু নাই মই চাহ মাল নাখাওঁৱে হা তোৰ লগত ধুন্দৰ ঘূৰি ফুৰে আজিকালি টাউনৰ আকৌ মই খবৰটো পাইছোঁ বাৰু অঁ ঠিক আছে তই কৈছোঁ যদি খাইছোঁ আৰু পানীখিনি খাবলৈ আগৰ নিচিনা বেয়া হৈছে পইচা পাতি নাইকিয়া হ'লতো চব বেয়া হৈ খাবলৈ কওকচোন ছাৰ আজিতো যাব নালাগে আজি মই বজাৰটো কৰিম বুজিছে নাই কৰিব মানে বজাৰ বৰ ডাঙৰ তালিকা এখন দিছে আৰু মই চালে গম পাম আৰু কি আছে দেই মানে মাথাটো বেয়া হৈ গৈছে আৰু মই দেই মই মানে পাগল হৈ গৈছোঁ কেনেকৈ মিলাম আৰু কেনেকৈ কি কৰিম আৰু মানে উপায় নাইকিয়া হৈছে আপুনি কথা এটা বেয়া পাব নি বাৰু নেপাওঁ ক মই বহুত দিনৰ পৰা কম বুলি আছোঁ আপুনি বেয়া পাব বুলিহে কোৱা নেপাওঁ বেয়া নাপাওঁ ক তই বাইদেউক যে আপুনি যে মিনি স্কাৰ্ট আৰু এই টপটো যে পিন্ধিব দিয়ে সেইটো তাৰমানে মোৰ বৰ লাজ লাগে বাইদেউ পিন্ধি থাকে আপোনালোকৰ ঘৰে ঘৰে মই বাইদেউ চকুৰে চাবই বেয়া পাওঁ লাজ লাগি যায় মোৰ কথাটো তেনেকুৱা ডাঙৰ কথা এটা কৰি দিলোঁ না জিও মোৰো লাগি গৈছোঁ তই বাইদেউ মানে মনা কওঁ বুজিছে নাই মানে বাইদেউ মানে মডাৰ্ণটো ক্লাবলৈ যায় যে লাজ লাগিয়ে যায় আৰু বাইদেউ দেখিলে তই সঁচা কথাটো কৈছোঁ বাৰু মই এতিয়া হ'ব দে মই আজি কথাটো আলোচনা বিচনা কৰিম বাৰু ঘৰত গৈ পেলাই বুজিছে নাই মানে তই মোকে লাজ দিছোঁ আৰু মানে মই নাকটো নিজে লাজ পাওঁ তই যি কলি কলি ইয়াতে কলি আৰু বেলেগত নকবি অফিচত বাকিব নকবি আকৌ মানে বাইদেউ মিনি স্কাৰ্ট পিন্ধি বুলি গম নাপায় ঘৰত পিন্ধি থাকে যে তই ঘৰত যাওঁতে দেখাই আৰু মানে বাইদেউ মানে লেবেলে থাকে আৰু অফিচাৰ মানে ঘৈণীয়েকটো আৰু দেখাই আৰু হ'ব দে হয় নহয় নতুন লিষ্ট এখন দিলে নহয় আকৌ তালিকাখন বজাৰ কৰা মানে কি কৰিবি এখন মানে মোৰ মাথাটো নষ্ট হৈ গৈছে আৰু মানে চব হাতৰ পইচা 12 ভেজাল হৈ পেলাই মানে বাহিৰা পইচা নোপোৱা হ'লতো নিমিলাবি কেনেকৈ এতিয়া চব তাতে মিলাই পেলাই আগতে মানে তেল ফাটি গ'ল আৰু মানে বাইদেউ খাওঁতে মানে কথাবোৰ চব ভাঙি পিটি নকওঁতো আৰু বিহান লেভেল দেখিলে মোৰ লেভেল এটা মাৰি দিলোঁ আকৌ পুৰণা অফিচাৰ বুলি আৰু এতিয়া আলু দিছে 1 কেজি আলু চচোন মই ধেমালি কথা নিব পিঁয়াজ 1 কেজি দিছে ডালিম 1 কেজি হা আকৌ মিঠাতেল দিছে 1 লিটাৰ হা ৰিফাইন 1 লিটাৰ এখন ঘৰত দুটা অঞ্চল ইমান বস্তু লাগে নি হা আটা দিছে 1 কেজি ময়দা 1 কেজি হা নহৰু 1 কেজি চব কেজিতে আছে আৰু চাউল দিছে 1 কুইণ্টেল চাচোন চা দুটা মানুহ চাচোন চা চাউল আৰু মানে 7-5 ভেজাল আৰু মানে মই কি ক'ম মানে কৈছোঁ মানে মাথাটো বেয়া হৈ গৈছে আৰু দেই মানে ফোন এটাকে লগাওঁ বুজিছা নাই ফোন লগালে উপায় নাই কমাব পাওঁ বা কিবা এটা কৰি পেলাই বুজাই মেলি নুবুজে কিবা মানে সৰু ছোৱালী নিচিনা মানে কান্দে ফেকুৰি কিবা কথা ক'বই ন ইমানেই ফেকুৰি কান্দে তো এঘণ্টামান বুজালেহে বুজে আৰু উপায় নাই আৰু ফোন এটাকে লগাই লওঁচোন দেখা যাওক কি হয় আৰু কমাবলৈ নিজৰে লাভ আৰু বুজিছ নাই উপায়টো নাই আৰু কি কৈছোঁ তই বুজি পাইছ নাই তই একো বুজি পোৱা নাই মোৰ ঘৰৰ পৰা অফিচলৈ 7 কিলোমিটাৰ হয় বুজিছ নাই হা সেই এঙা খোৱাৰ পৰা যে কপোৱালে মাজৰ পথাৰখন খালী নাই জানো সেইখনত মই মটৰচাইকেলখন অফ কৰি লওঁ ষ্টাৰ্ট অফ কৰি পেলাই ঠেলি মেলি যাওঁ মানুহে দেখিবলৈ নহয় বুবক তই মানে সঁচাকৈ নগেন নগেনে তই আৰু
মানুহ দেখিবলৈ নহয় পেট্ৰল বচাবলৈ আকৌ সেইটো বুজি পাই নি মানুহৰ ঘৰ পোৱাৰ লগে লগে পইচা দি পেলাই আকৌ আহোঁ মানে মানুহে তেলটো বচাই আছোঁ কিমান টানকৈ চলিছোঁ তই দেখিছ নাই বাৰু পানেশ্বৰী কোৱাচোন কোৱা আইঅ যিখন লিষ্ট দিলা মানে নগেনে মোৰ মূৰত পানী দিয়ে তত পাইছে আৰু বুজিছা নাই তুমি এনেকৈ লিষ্ট দিয়া বুলি মই ভবা নাছিলোঁ নহয় আইঅ তুমি খালা আলু 1 কেজি কেলে দিব লাগে ন এপোৱা নিলে নহয় নি বাৰু এপোৱামান লৈ যাম বুলি ভাবিছিলোঁ আৰু তুমি এটা বৰ ডাঙৰ ভুল কাম কৰিছা নহয় আলুখিনি বাৰু তুমি বাৰু কেলে বাকলি গুচাই পেলাই বনোৱা বাৰু মই বাকলি চাকলি খালোঁ মই সেইভাগে হোৱাত পাম পইচাটো মানে কেনেকৈ দিবাচোন কোৱাচোন দোকান মাৰোৱাৰীকেইটা পায় মোৰ মানে গাটো একদম বেজবেজাই যায় বেজবেজাই যায় আৰু পিঁয়াজ দিছা তুমি 1 কেজি 40 টকা কেনেকৈ দিম বাৰু তুমি কোৱাচোন 40 টকা পিঁয়াজ আজি তাৰিখত মই কেনেকৈ দিম কেনেকৈ নিম তুমি এবাৰ বুজি পোৱা জান পানেশ্বৰী আইঅ তুমি মোক কলিজাখন শুকুৱাই খাইছা পিঁয়াজো তুমি মানে যিখন মানে তুমি 3 টপকৈ কাটি পেলাই তুমি মানে যিখন ভিতৰৰ পৰা দিয়া মই পাগল হৈ গৈছোঁ আৰু তুমি মানে যেনে তেনে কিবা এটা কৰিবা আৰু দেই তুমি পিঁয়াজ কাটিব হ'লেও তুমি মানে পিঁয়াজ বাকলি চাকলি দিব ওপৰ ভাগে দিবা ভালকৈ ধুই দিলেই হ'ল আৰু বুজিছা নাই পিছে বেছিকৈ ধুই পেলাই আকৌ ফিল্টাৰ পানীখন খৰচ নকৰিবা কাৰেণ্টৰ যি বিল হৈছে চব ফালৰ পৰা তোমাৰ মিলাব লগা হৈছে মুঠতে মই কোন ফালৰ পৰা মই মিলাবই পৰা নাই আৰু আকৌ এলাইচিবোৰ কিবা কিবি আছেই মুঠতে মানে কি হৈছে পগলা হৈছে দালি 1 কেজি দিছা দালি তুমি দানা প্ৰতি হিচাপ কৰিব পৰা নাই নি 5টামান দিলেও হৈছিল পানী অলপ সৰহকৈ দি দিলেও হ'ল দেখোন গৰম পানী কৰি পেলাই অকণমান তেনেকৈ খাম দিয়াচোন দিয়া দালি বুলি ভাবি ল'লেও হ'ল তুমি তেনেকৈ খাবাচোন অকণমান কেলৈ তেনেকুৱা কোৱানো পানেশ্বৰী মিলোৱা মানে বজাৰত জুই চাই দাম আৰু বেলেগকনো কেলৈ ধনী কৰিছা নিজৰ মানুহটোৰ কথা ভাবিবা আকৌ পৰিয়ালটোৰ কথা ভাবিবাচোন অকণ ভাবিবা আৰু মিঠাতেল দিছা তুমি 1 লিটাৰ কেনেকৈ বাৰু নিম কোৱাচোন তুমি 1 লিটাৰ মিঠাতেল 170 টকা 200 টকা বা তেনেকৈ বাৰু মিঠাতেল নিব পাৰোঁ নি বাৰু কোৱাচোন তুমি এপোৱামান নিলে নহ'ব জানো এপোৱামান লৈ যাওঁ আকৌ আৰু এপোৱামান তুমি মিঠাতেলটো মানে কি আৰু যেনে তেনে লৰাই মেলি পাৰিলে ফটাকনিখন জুবিয়াই ল'বা বটলটো বুজিছা নাই ফটাকনিখন জুবিয়াই পেলাই অকণ তিয়াই দিলে হ'ল মই সেইভাগে হোৱাত পাম মানে পেট্ৰলতকৈ বেছি দামহে হৈছে আৰু বুজিছা নাই পেট্ৰলটো আতিছেই মিঠাতেলটো যি হৈছে আৰু ৰিফাইনো লিখিছা তুমি 1 লিটাৰ 180 টকা ক'ৰ পৰা দিম বাৰু পিঠা পনাবোৰ কেলৈ নহ'লে আমাৰ ঘৰলৈ কোনো নাহেচোন জানেইচোন আগফালে আমি লিখি থোৱা আছোঁ ক'ভিডৰ কাৰণে সকলো মানুহ নিষিদ্ধ বুলি এনেই লিখা হেনো সেইখন সদায় থাকিব আৰু সেইখন আমাৰ চৰকাৰী লাইচেঞ্চ নহয় আমাৰ ঘৰুৱা লাইচেঞ্চে লিখি ল'ম সেইখন নপাওঁ তুমি চিন্তা নকৰিবা কোনো মানুহ নাহে ক'ভিডৰ কাৰণে সকলো মানুহ অহা নিষেধ তুমি জানাইচোন যোৱাবাৰচোন বিহুত মানুহ এটা অহা নাইচোন এইটো 3 বছৰ 4 বছৰ এইবিলাক চলাই থাকিম আৰু পইচা পাতি নোহোৱা লাগে বুজিছা নাই তুমি পিঠা পনা বনাই পেলাই তুমি ৰিফাইনখিনি খৰচ কৰিব নালাগেও কেলৈ ৰিফাইন নিব লাগে বাদ দিয়া আটা দিছা 1 কেজি আটাটো কি কৰিবা তুমি আটা খাই তুমি চুগাৰ নীল কৰিব বিচাৰিছা নি তোমাৰ এনেই যিখন তোমাৰ চুগাৰ হৈছে তুমি আকৌ সেই আটা নি পেলাই ৰুটি খাই তুমি চুগাৰটো নীল কৰি পেলাবা মানে মোৰ মানে মাথাই কাম নকৰা হৈছে আৰু আটা এপোৱামান দিলে নহ'ব নি বাৰু ৰুটি মই নাখাওঁৱেচোন আৰু দুপৰীয়া সাঁজটো মই নাখাওঁৱেচোন তুমিয়ে খোৱা বা কোনোবা আহে নি বাৰু দুপৰীয়া তুমি কিন্তু এইটো কাম নকৰিবা সেইটো কৰিলে কিন্তু মই CC কেমেৰা লগাম আমাৰ ঘৰফালে আৰু দেই কৈ দিছোঁ কিন্তু আৰু ময়দাও তুমি 1 কেজিকৈ দিছা ময়দাও কম নহয় 35 টকা তুমি মানে চব ফালৰ পৰাই মাৰিছা বস্তুবোৰ কি তুমি এপোৱালৈ আহিব নোৱাৰা নি বাৰু এপোৱালৈ আহিবাচোন আৰু নহৰু দিছা নহৰু একদম মানে 1 কেজিকৈ দিছা 120 টকা গম পাইছা নাই নহৰু 120 টকা মই এনেকৈ নহৰু বাৰু তুমি কেনেকৈ বাৰু ইমানখিনি বাৰু খৰচ কৰিবা কোৱাচোন নহৰু খাই তুমি পাবা কি বাৰু এনেই বুকুখন জ্বলে নহৰু খালে বুকুখন জ্বলাই মাৰটো কৰি নল'বা তোমাৰ এনেই হাত পাবল আছে মই জানো নহয় এনেই হাত পাছে বৰাই ভজা প্ৰতি তোমাৰ বেমাৰখিনি তোমাৰ আছেই গাত তুমি আকৌ নহৰুখিনি খাই তোমাৰ বুকু জ্বলৰ ৰাতি আকৌ তোমাৰ টকচলৈ নিওঁ মই এইখিনি নকৰিবা নকৰিবা আৰু চাউল 1 কুইণ্টেলনো কেলৈ লাগে বাৰু তুমি এনেই মানে গোটেই হাতীজনী নিচিনাই হৈছা আৰু মানুহটো গোটেই খিনাই শেষেই হৈছোঁ মই তুমি হৈছা হাতীজনী নিচিনা তুমি আকৌ চাউল দিছা 1 কুইণ্টেল কেলৈ 1 কুইণ্টেল চাউল লাগে বাৰু আমাক বাৰু 6 কেজিমান চাউল হ'লে গোটেই মাহটো গুচি যায়চোন কিবা আৰু হিচাপ কৰি দিবা আৰু হেৰি নহয় এই নগেনে কথা এটা ক'লে বেয়া নাপাবা দেই কওঁ কথাটো সেই নগেন যায় যে তুমি যে এই মিনি স্কাৰ্ট আৰু টপ পিন্ধি থাকা যে নগেনে বৰ লাজ কৰিছে মোৰ আজি বৰ লাজ লাগিছে তাক মনা কৰিছোঁ কথাটো বেলেগক ক'বলৈ বুজিছা নাই আৰু সেই নাইটক্লাব যাবলৈ এৰিবা অকণমান বুজিছা নাই দাম চাম বাঢ়িছে নহয় তুমি আৰু যদি সেই বুট চুট পিন্ধি পেলাই যদি এনেকৈ যদি খৰচ কৰি থাকা কেনেকৈ হ'ব কোৱাচোন কোৱা আৰু স্কুটিখন তুমি পাৰিলে এটা কাম কৰিবা মোনহে কৰিবা আকৌ এই মানুহ চানুহ যেতিয়া নাথাকে তুমি সেই জেগাটো চুইচ অফ কৰি ল'বা তুমি অকণ খেলিবা আকৌ অকণ কষ্ট কৰিবা আকৌ তোমাৰ গাটো অকণ খীনাব নহয় এক্সাৰচাইজো হ'ব লগতে বুজিছা নাই হ'ব দিয়া দেই মই বস্তুখিনি লৈ যাম মিলাই মিলি আৰু দেই খং নকৰিবা দিয়া নহয় কথাটো মানিছে বাৰু অলপ চলপ দেই শুনিছে বাৰু খালি স্কুটিখনো খুব চলাই নহয় আকৌ বুজিছা নাই এয়া স্কুটি পালে যে একো নালাগে আৰু মুঠতে মানে একদম ৰৈ থাকে আঁতৰ কোৱাটোৱে আৰু বুজিছা নাই মানে মোৰ চব ফালৰ পৰাই লেঠা বুজিছ চৰকাৰৰ যি মানে জুই চাই দাম হৈছে বস্তুবোৰ নহয় মই
পাগলে হৈ যাম বেছি দিন নাই আৰু মানুহজনী মানে এনেকুৱা পালোঁ মানে বুজিছ নাই আই এদিনৰ মই মানে বজাৰলৈ গৈ পেলাই মানে কাপোৰ কিনা আহে কাম আৰু বুজিছ নাই এই চোলাটো পিন্ধি থকাটো সদায় দেখোঁ হয় 3 দিনৰ মই এইটো চোলাই পিন্ধি পিন্ধি আহোঁ হয় হয় মই চলিছোঁ কেনেকৈ মানুহজনী চোলা ষ্টাইলটো দেখিছোঁ নি বাৰু মানে বৰ হাপে খাতি মাইকীজনী আনিলোঁ আৰু বুজিছ নাই উপায় নাই আৰু হয় হ'ব বাৰু এতিয়া সময় হ'ল 4টামান বাজিলে নহয় চাগে এতিয়া নহয় জানো হয় হয় 4টা বাজিলে যেতিয়া অফিচটো বন্ধ কৰোঁ আৰু যাওঁগৈ আৰু বুজিছা নাই বৌ বৌ আৰু তয়ো মানে অফিচটো খুলি পেলাই এনেই আড্ডা মাৰি থাকিব নালাগে আৰু দেই হয় হয় হ'ব দে ব'ল বৌ